ৰাতিপুৱাই শুই উঠি দেখোঁ যে মোৰ হাকনি বাৰীত গোটেই পদুম ফুল ফুলি আছে। এইপিনে হাইৱেলৈ ওলাই গৈ দেখোঁ দুটা আমেৰিকান ডিয়াৰ হৰিণা পহু কামিং আউটছাইড টু মাই হোম। মইতো বম ভয় খাই গ'লোঁ বে, অ' মাই গড। তাৰপিছত অলপ প্ৰশান্ত মহাসাগৰৰ পৰা মাছ আনিছিলোঁ, আমেৰিকান দনিকণা মাছ, তিমি মাছ আৰু চাৰ্ক মাছ। তাৰপিছত অলপমান আমেৰিকান দনিকণা মাছ লৈ ল'লোঁ। আপোনালোকেতো জানেই যে মই তিমি মাছ, চাৰ্ক মাছ এনেকুৱা সৰু মাছ ভাল নাপাওঁ। অ' তাৰপাছত মই গ'লোঁ বিয়াৰ গিলছৰ বানানা বাৰীলৈ, কলপাত এখন কাটি আনি তাক মিনাৰেল ৱাটাৰ দি ধুই ল'লোঁ। মানে ডুবাইত টেপৰ পৰা মিনাৰেল ৱাটাৰ ওলাইতো। তাৰপাছত ডুবাই কঠিয়ানীত কলপাত পাৰি কাশ্মীৰৰ পৰা অলপ অনা কমলা গুচাব গ'লোঁ। বহুত দিন কাশ্মীৰ যোৱাই নাই মানে, তাকে মোৰ ফ্ৰেণ্ড গেলা আলু গেদেলিয়ে আনি দিছিল যোৱাকালি। এইপিনে এনেকৈ কাটি থাকোঁতে ডৌগে চিমছ ডৌগী আৰু লগতে মুথল কুমাৰো আহি গ'ল। কমলা প্ৰেমী ৰাইজ এইবোৰ। এইপিনে আকৌ ডৌগী লিনা, উফ ৰাম, আই হেট দিছ টাইপ অফ ডগী। কাটিব শান্তি দিয়া নাই মানে। এইপিনে মোৰ বাৰীৰ ধনিয়া অলপো দি দিলোঁ। এইপিনে কাটি মেলি খাওঁ, ৰেডি হ'ল আৰু খাওঁ ৰাইচ। এইপিনে আকৌ কলপাত লৈ ওলালোঁ কৰ্দৈ খাবলৈ। এইটো হৈছে নীলা মেৰিয়ানা কাঠ। এইপিনে কৰ্দৈও খাই ল'লোঁ। এইপিনে অলপ ড্ৰোনছত